Hello everyone. আজি মই আহিছোঁ বৰ্তমান গুৱাহাটী DY ষ্টুডিঅ'ত আৰু ইয়াত মোৰ এটা পেমেণ্ট এটা আছিলে পেমেণ্টটো ল'বৰ কাৰণে আচলতে আহিছোঁ আৰু মেইন কথাটো হৈছে চিৰিয়েল এখনৰ শ্বুটিং স্পটত আহি আছোঁ আমাৰ বলিউডৰ মুকেশ মিশ্ৰাজীৰ তত্ত্বাৱধানত এখন চিৰিয়েল আহি আছে আৰু চিৰিয়েলখন হৈছে আপোনাৰ 1 তাৰিখৰ পৰা আৰম্ভ হ'ব মই আপোনাক গোটেই ডিটেইলছ দেখাম কিন্তু তাৰে আগতে মই আপোনালোকক মই লৈ যাব বিচাৰিছোঁ DY ষ্টুডিঅ'টো ষ্ট্ৰিং আছিলে নেকি ক'ত পাম বাৰু ইয়াত ষ্ট্ৰিং আছে নেকি ষ্ট্ৰিং ক'ত পাম ইয়াত ইয়াত নাপাম নেকি ষ্ট্ৰিং বিচাৰি হাহাকাৰ ষ্ট্ৰিং ইয়াত নাই আৰু ষ্ট্ৰিংটো নোহোৱাৰ কাৰণে মই এতিয়া ষ্ট্ৰিংটো পাবলৈ নাপালোঁ আজি অলপমান ৰ'দটো কম যদিও অলপ গৰমটো ঠিকে আছে মই ষ্ট্ৰিং বিচাৰি হাহাকাৰ কৰিলোঁ ইয়াতে ষ্ট্ৰিং নাই আৰু আপোনালোকে দেখিছে গুৱাহাটীৰ সম্পূৰ্ণ গৰমটো গুৱাহাটীত কেনেকুৱা জানে যিসকলে গুৱাহাটীত আছে বৰ্তমান তেখেতসকলে গমে পায় গুৱাহাটীত গৰমটো কেনেকুৱা আৰু আহিছোঁ এতিয়া মই DY ষ্টুডিঅ'লৈকে মই আহি আছোঁ ইতিমধ্যে মই DY ষ্টুডিঅ' পালোহি আৰু DY ষ্টুডিঅ'ৰ ভিতৰত সোমাম আপোনালোকে যিসকলে দেখিছে DY ষ্টুডিঅ' নিশ্চয় গমেই পাব মই সোমাই গৈছোঁ ক'ত গ'ল ইয়াত চাইন কৰিব লাগে আচলতে ইয়াত চাইন কৰা হয় আৰু চাইন কৰিব লাগিব না পেমেণ্ট ক'ত কৰিম নালাগে কাক লগ কৰিব মানে ৰিম্পি ফোন কৰিছিল হ'ব এনেকৈয়ে চাইনখিনি লোৱা হৈ গ'ল এতিয়া ভিতৰত সোমাবলৈ আহি আছোঁ ইয়াত আৰু বেলেগকৈ ভিডিঅ' নকৰোঁ বহি থকা ঠাইৰ পৰা এইখিনি দেখুৱাইছোঁ আপোনালোকক মই আহিলোঁ এতিয়া এইটো DY ষ্টুডিঅ' এইটোৰ পৰা মই আহিলোঁ এতিয়া মই যাম বৈশিষ্ট্য চাৰিআলি আৰু তাতে যিহেতু শ্বুটিং চলি আছে শ্বুটিঙলৈকে যাব লাগিব আৰু মই সঞ্চিতা মেমক লগ পালোঁ তেখেতৰ লগত কথা পাতিলোঁ আৰু তেখেতৰ লগত কথা পাতি এতিয়া মই বৰ্তমান দূৰৰ পৰাই ষ্ট্ৰিং দেখিছোঁ ষ্ট্ৰিং এটা খাব লাগিব ষ্ট্ৰিংটো লৈ ঘামি গৈছে তথাপিও ষ্ট্ৰিং খাবলৈ আহিছোঁ ষ্ট্ৰিংটো খাই ল'ব লাগিব আৰু
গৰমৰ কাৰণে এই ষ্টিংটোৱে বেটাৰ বুলি মই ভাবোঁ। আৰু ৱাও, গৰমত ষ্টিং খোৱাৰ মজা বেলেগ, গৰমত ষ্টিং খোৱাৰ মজা বেলেগ। আৰু এনেকৈ চব যথেষ্ট চাৰ্ভিচ। গৰমটোৱে বহুত বেছি গৰম দিছে আৰু গৰমৰ কাৰণে থকাটো টান হৈ গৈছে। তথাপিও ভাতটো খাব লাগিবই না। এনেকৈ ষ্টিংটো খাই মই গৈ থাকোঁ আৰু মই ডাইৰেক্ট লগ পাম আপোনালোকক ছেটত লগ পাইছোঁ। আহি সেন্দুৰৰ শ্বুটিং স্পটত উপস্থিত হৈছোঁহি আৰু সেন্দুৰৰ এতিয়া সোমাই যাম ভিতৰলৈ গৈ লগ পাইছোঁ। জেল মাৰি দিয়ক, জেল। ভাত খালোঁ আমি আটাইকেইটাই। খোৱা লোৱা হৈ গ'ল, আমি আটাই খোৱা লোৱা কৰিলোঁ। এতিয়া আকৌ তেখেতসকলৰ বাইট ল'ম। সেন্দুৰ চিৰিয়েলখন ইতিমধ্যে 1 তাৰিখৰ পৰা টেলিকাষ্ট হ'ব যেতিয়া তেখেতসকলৰ বাইট ল'ব লাগিব। আহক আমি ভিতৰলৈ যাম এতিয়া। ইয়াতে কিটচেন আছে আৰু ইয়াতে এইটো আৰ্টিষ্ট বহাৰ ৰুম হয় আৰু ইয়াতেই সকলোবিলাক শ্বুটিঙৰ কাম ইয়াত হয়, আউটডোৰ হয়। আৰু এইপিনে সা সঁজুলিবিলাক ৰখা আছে। ইতিমধ্যে চিৰিয়েলখন আপোনালোকৰ মাজত আহিব 1 তাৰিখৰ পৰা ৰেঙনি চেনেলত আহিব সেন্দুৰ চিৰিয়েলখন। আৰু আশা ৰাখিছোঁ এই চিৰিয়েলখন আপোনালোকে চাব। আৰু মই এইটো কাৰণতে আহিছিলোঁ আজি এখেতসকলৰ চিৰিয়েলখনৰ কাৰণে প্ৰমোশ্যন কৰিব। মই নিজে এক্টিং কৰা নাই এইখনত, হয়তো যদি পিছত কেৰেক্টাৰ আহে হয়তো মই এক্টিং কৰিব পাৰোঁ। এইখন সময়ত হ'ব, কিন্তু বৰ্তমানলৈকে মই এইখন একো এক্টিং কৰা নাই। কিন্তু আচলতে বিহাইণ্ড দ্য স্ক্ৰীন কেনেকৈ হয় বা এইখিনিৰ ওপৰত আপোনালোকে জানেই, মোৰ আগৰ ভিডিঅ'বিলাক যিসকলে চাইছে তেওঁলোকে জানেই। তথাপিও মই আহিছোঁ আকৌ নতুন এখন চিৰিয়েলত দেখুৱাবৰ বাবে। এতিয়া আপোনালোকৰ মাজত মই যিখিনি আৰ্টিষ্ট আছে আৰ্টিষ্টসকলৰ বাইটসমূহ দিম আৰু তাৰ লগতে সেয়া এঠিয়ে আৰু কি হয়, যিহেতু এইখন চিৰিয়েল বলিউডৰ ডিৰেক্টৰ মুকেশ মিশ্ৰাজীয়ে কৰি আছে আৰু সেইকাৰণে তেখেতৰ সহায়কাৰী হিচাপেও এজন লৈ আছে অজিত ভাইয়া। তেওঁ অসমীয়া নাজানে, তেওঁ হিন্দী হয়, তেখেত বাহিৰৰ হয়। আৰু তেখেতৰ লগত মই সপোনৰ ঠিকনা বিচাৰি চিৰিয়েলখন যেতিয়া কৰি আছিলোঁ তেতিয়াই তেখেতৰ লগত চিনাকি হৈছিল আৰু মোৰ লগত মানে বহুত বেছি মিলে। তো এওঁৰ লগত কথা পাতিম আৰু চিৰিয়েলখনৰ বিষয়ে জানিম। অজিত ভাইয়া, তো এওঁ অজিত দাদা হয়। এখেতে অসমীয়া বুজি নাপায়, অসমীয়াত তেখেতক গালি দিবও ভাল হ'ব বুজি নাপায়। तथापि भैया तो आज मैंने आया बहुत साल बाद मिला है हमने, जो बिहाइंड द स्क्रीन ये मैं डालता हूँ, इसलिए आज सेंदूर सीरियल का बिहाइंड द स्क्रीन जो है वो मैं देना चाहता हूँ। और जो यहाँ का आर्टिस्ट है, मतलब आप तो मुकेश जी के साथ आया है तो आप थोड़ा बहुत जानते हैं, इसीलिए हमारा जो दर्शक है उन लोगों को आप जो सीरियल है इसका बारे में बताओ और बताइए। भैया तो आप जो पहले यहाँ पर आया था, यहाँ पर तो मुकेश जी को जानते हैं, मतलब आपके साथ जो आया है, तो हम लोगों को तो नहीं पहचानते हो, तो हम लोगों को मिलने के बाद कैसा लगा आपको? आपसे मिलने के बाद बहुत अच्छा लगा।
और यहाँ पे भी हमको बहुत अच्छा लगा। अच्छा लगा काम ये। करके भी बहुत अच्छा लग रहा है। और यहाँ का जो आर्टिस्ट ये तो सब लोग अच्छा ही है। हाँ, सभी अभी तक लोग कोई अच्छे हैं। दिक्कत नहीं हुआ आप लोगों को? नहीं नहीं, कोई हाँ, दिक्कत नहीं। वो ऐसे है ना। वो सीरियल के बारे में थोड़ा सा, ये सीरियल कब से शुरू होगा, क्या होगा ये? सीरियल 1 अगस्त से टेलीकास्ट होगा और ये सीरियल सिंदूर इसका नाम है कि डायरेक्टर मुकेश मिश्रा हैं और भास्कर ज्योति शर्मा जो स्क्रिप्ट राइटर हैं और रिंगोनी से यह टेलीकास्ट होगा। हाँ, वो जो भास्कर ज्योति शर्मा स्क्रिप्ट राइटर है वो यहाँ पर आया है क्या? हाँ, यहाँ पर आया है? हाँ। कहाँ है वो? तो उसको वो चश्मा लगाया। हाँ, तो मैं स्क्रिप्ट राइटर के साथ स्क्रिप्ट राइটাৰৰ লগত মই এতিয়ালৈকে মই লগ পোৱা নাই বা কথা পতাও নাই। আৰু ইয়াত মই যিখিনি পাইছোঁ প্ৰায়বিলাক প্ৰায় নতুনে পাইছোঁ। यहाँ पर जो है वहाँ पर तो नया नया है, मतलब आप वो सूरज जी और मुकेश मिश्रा जी तो पहले मिला हो और बाकी सब नया है। और आर्टिस्ट जो है उसके साथ पहले मैंने मिला है वो, लेकिन एक्टिंग नहीं किया है हमने। तो यही है अजीत भैया, वो वीडियो आप देखना जब डालूंगा। और बाइटलम आर्टिस्टर भैया जी, थैंक यू सो मच। এতিয়া মই সেন্দুৰ চিৰিয়েলখনৰ ছেটত যিহেতু আছোঁ, এতিয়া এইখন চিৰিয়েলৰ যিজন মেইন কেৰেক্টাৰ আছে তেখেত অৰ্ণৱ দা, আপোনালোকে সকলোৱে চিনি পায়ে। মই তেখেতৰ লগত কথা পাতিম আৰু আপোনালোকক তেখেতৰ অভিজ্ঞতাৰ বিষয়ে জনাব বা আগতে তেখেতে যিহেতু কাম কৰি আছে। এয়া অৰ্ণৱ দা, নমস্কাৰ। নমস্কাৰ। আৰু দাদাক আগতে মই পাইছিলোঁ, যদিও একেলগে অভিনয় কৰাৰ সুবিধা ভগৱানে দিয়া নাই, কিন্তু ভৱিষ্যতে আশা আছে দাদাৰ লগত এক্টিং কৰিম আৰু দাদাৰ লগত আমি কথা পাতিম। দাদা, মোৰ এটা ইউটিউব চেনেল আছে, আপুনি নিশ্চয় গমাই পায়। ইউটিউব চেনেলটোত মই বিহাইণ্ড দ্য স্ক্ৰীনৰ ওপৰত কাম কৰোঁ আৰু আজি এইখন চিৰিয়েলৰ ছেটলৈকে আহিছোঁ আমি দৰ্শকক জনাবৰ কাৰণে, যিহেতু 1 তাৰিখৰ পৰা চিৰিয়েলখন টেলিকাষ্ট হ'ব গৈ আছে। গতিকে আপুনি যিহেতু লিডিং কেৰেক্টাৰ এটা কৰি আছে, গতিকে এই ধাৰাবাহিকখনত অভিনয় কৰি কেনেকুৱা লাগিছে বা আপোনাৰ মতামতখিনি দৰ্শকক যদি জনায়। মানে আমাৰ এই চিৰিয়েলখন টেলিকাষ্ট হ'ব